छाती अम्ब्रेला हेलो व्यूअर्स আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ আৰু মই আজি আহি আছোঁ নেপালৰ এখন বহুত ধুনীয়া সৌন্দৰ্যপূৰ্ণ এটি ঠাইলৈ য'ত জন্তুৰ পৰা ধৰি পেলাই আপোনালোকে যিকোনো বস্তু আপোনালোকে দেখাব পাৰে আৰু ইমান এটা ধুনীয়া ইমান কৈছোঁ কি ইমান ধুনীয়া বস্তু আপোনালোকে দেখা পাব য'ত নেকি আপোনালোক মোহিত হৈ যাব আৰু সেই ঠাইলৈ আমি বৰ্তমান গৈ আছোঁ আৰু মোৰ লগত গৈছে মোৰ দেউতা আৰু চাব পাৰিছে ইমান ধুনীয়া ধুনীয়া আৰু বিশেষকৈ এটা সঁচাই আচৰিত কথা যে পথাৰৰ মাজতে ইমান ধুনীয়া সৌন্দৰ্যময় ঠাই এটা ইমান ধুনীয়াকৈ বনাই ৰাখিছে মইতো কওঁ আপোনালোক সঁচাকৈ আহক এবাৰ নেপালত যদি আহে ঝাপা ডিষ্ট্ৰিক্টৰ লেণ্ড আৰু আমি গৈ আছোঁ বৰ্তমান অলপমান হ'লে আমি পাই যাম সেই সৌন্দৰ্যপূৰ্ণ ঠাইখন আৰু সকলোৱে কোৱা মতে তাত বহুত ধৰণৰ বস্তু যেনেকৈ চাফাৰী কৰিব হয় হেলিকপ্টাৰ চাফাৰী হওক কিবা লিংগেপিং হওক যি হওক তাত সকলো ধৰণৰ বস্তু আছে বুলি কৈছে যাৰ কাৰণে আমি গৈ আছোঁ বৰ্তমান সেই ঠাইখন আমি পাইছোঁ আৰু আমি এতিয়া হেপী লেণ্ড যাব লাগিব আৰু ইয়াতে লিখা আছে ৱেলকাম টু হেপী লেণ্ড চাওক লিখা আছে চেল্ফি ডানা ইমান এটা ধুনীয়া ঠাই আহক আপোনালোকে ঝাপা ডিষ্ট্ৰিক্টত যদি কেতিয়াবা আহে আপোনালোকে এই ঠাইখনত সোমাই যাব পাৰে আৰু আমি সোমাই গ'লোঁ সেইখিনি গেট আৰু ইয়াত দেখিছে আপোনালোকে যেনেকৈ আমাৰ মেলাৰ সময়ত চকৰিবিলাক ঘূৰি থাকে ইয়াতো সেই চকৰিও আছে ডাঙৰ চকৰিটো আছে আৰু পথাৰৰ মাজত ইমান এটা সুন্দৰ পৰিৱেশত বনাই ৰাখিছে আৰু এতিয়া আমি নামিম গাড়ীৰ পৰা আৰু নামি পেলাই ব'লক আমি সকলোখিনি আৰম্ভ কৰোঁ আৰু আমি গ'লোঁ গৈ পেলাই ফাৰ্ষ্ট গেট এণ্ট্ৰি কৰিম আমি এতিয়া আৰু এয়া মানুহ লাইন লাগি আছে তেওঁলোকে ইয়াত একচুৱেলি কি হয় 200 টকাৰ টিকেট ল'ব লাগে আৰু ইণ্ডিয়াৰ 200 টকা হয় ইয়াত লিখা আছে হেপী লেণ্ড মেইন গেটখন এইখনেই আৰু আমি ইয়াৰ ভিতৰৰ পৰা টিকেট কাটি পেলাই আমি সোমাই যাব লাগিব আৰু দেখিছেনে এই গাড়ীখন কি ধুনীয়া গাড়ী মানে বিনা ইঞ্জিনৰ ইয়াত কোনো ইঞ্জিন নাই আৰু দেউতাক মই বহিব দিলোঁ যাতে এখন দুখন ফটো তুলি পেলাই ৰাখিব পাৰোঁ যাতে স্মৃতিস্বৰূপে আৰু ইয়াত টিকেট দেখিব পাৰিছে 200 টকা টিকেট লৈছে আৰু এতিয়া আমি সেই টিকেট কেইখন দেখুৱাই গেটত দেখুৱাই পেলাই আমি চিধা আমি ভিতৰমুৱা হ'ম এতিয়া আৰু ভিতৰত মানে সেই গেটখিনিত ভৰি দিওঁতে এনেকুৱা লাগিছে যে ইমান ধুনীয়া পৰিৱেশ ইমান এটা সুন্দৰ পৰিৱেশ ইমান এটা শান্তিপূৰ্ণ পৰিৱেশ আপোনালোকক বাৰে বাৰে মই কৈছোঁ আহক আপোনালোকে আৰু এইটো ঠাইখন আপোনালোকে চাই যাওক আৰু ইমান ধুনীয়া ফুলেই হওক গছেই হওক কি চাব আপোনালোকে সকলো ধৰণৰ বস্তু ইয়াত আছে আৰু বহুতো ধুনীয়া ধুনীয়া বস্তু দেখা পাব আৰু এটা কথা কি আপোনালোকে পাৰিলে ভিডিঅ'টো স্কিপ নকৰাকৈ যাব আৰু এটা কথা মই ইয়াতে কৈ থওঁ যিহেতু ভিডিঅ'টো বহুত দীঘল হ'ব তাৰ কাৰণে মই আধা কৰি পেলাইহে আপোনালোকক দেখুৱাম মানে ভিডিঅ' হয়তো বহুতকেইটা হ'ব মই এটা ভিডিঅ'তে গোটেইখিনি বস্তু মই নেদেখুৱাওঁ কাৰণ দীঘলীয়া হ'লে আপোনালোকে বস্তুবিলাক চাবলৈ বেয়া পাব আৰু সময়ো বেছি যাব তাৰ বাবে মই লাগিলে দুদিনৰ পিছে বা এদিনৰ পিছে এটা ভিডিঅ'ত মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাম ঠাইখিনিত কি আছে আপোনালোকে স্কিপ নকৰাকৈ চাই গৈ থাকক আৰু এটা কথা ইয়াত মই কোনো বেকগ্ৰাউণ্ড মিউজিক নলগাওঁ ইয়াত যি স্পষ্ট কথা আমি উল্লেখ কৰিছোঁ বা কথা পাতিছোঁ কথোপকথন কৰিছোঁ সকলোখিনি মই উপস্থাপন কৰিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে সেই সুন্দৰ পৰিৱেশৰ কথোপকথন হওক বা ঠাইখিনিৰ বা চৰাই চিৰিকটিখিনিৰ মাতেই হওক সকলোখিনি যাতে আপোনালোকে সুন্দৰভাৱে দেখাৰ লগতে সুন্দৰভাৱে আপোনালোকে শুনিবও পাৰে চাই থাকক কোনে স্কিপ নকৰিব আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে ये तिल्ली का पेड़ है वीडियो से फोटो कैसे खींचते हैं पता है ये दबाने से फोटो खींच जाएगा हो जाता है मतलब कंटिन्यू खींचेगा फिर इसको
ইয়াতে ভিতৰত সোমাই আমি দুই চাইডে দুটা হাতী থকা পালোঁ, বৰ হাতী, আৰু ইমান ধুনীয়াকৈ বনাই ৰাখিছে তেওঁলোকে। আৰু মই ভাবিলোঁ কি সেইটো দেউতাৰ লগত এটা স্মৃতিস্বৰূপে ফটো বন্ধাই পেলাই থৈ দিওঁ, যাতে আমি পিছত মন গ'লেই ভাল লাগিলে আমি চাব পাৰোঁ আৰু স্মৃতিখিনি ৰক্ষা কৰিব পাৰোঁ। इसका सिर्फ ये आया है झूला है पिंग है पिंग आप उठोगे क्या? है इधर चलते इधर इधर बहुत है इधर बहुत है আমি সকলোখিনি চোৱাৰ পিছত আমি যেতিয়া আগবাঢ়ি গৈ আছিলোঁ তেতিয়া আমি দেখিল উট। প্ৰথমে দেউতাই কৈছিলে এইটো বনাই থোৱা উট নেকি, পিছত মই ক'লোঁ নহয়, এইটো সঁচাই উট। আৰু যিহেতু মোৰ এটা সপোন আছিলে যে মই ৰাজস্থান গ'লে কেতিয়াবা উট চাফাৰী কৰিম আৰু উটত উঠিম, কিন্তু এতিয়া ভাবিলোঁ যে এইটো দেখাটো ভয়ো লাগিছে ইমান ওচৰৰ পৰা, তাকে বোলো কিবা কৰিব নেকি, অকণমান ভয়ে ভয়ে গ'লোঁ ওচৰত, যাতে মই ফটো একপি এটলিষ্ট উটটোৰ পিঠিত উঠিব নোৱাৰিলেও মই এটলিষ্ট ফটো একপিকে মাৰি লওঁ, যাতে মই এটা সুন্দৰকৈ ৰাখিব পাৰোঁ ফটো। मैं तो आधा निकल दे इधर उसने बाद में उठाएगा अभी इधर হেপ্পীলেণ্ডৰ ভিতৰত আমি সোমাই অহাৰ পিছত আৰু এখন গেট পালোঁ, এখন ছেকেণ্ড গেট বুলি কোৱা নহয় যদি नहीं वो जीत लिया हो गया 600 रुपया नेपाली বনাই ৰাখিছে। আৰু एक जन का 200 रुपया नेपाली চিধাই দেখা পালোঁ যে তাজমহল, আৰে এচিটো দিল্লীত থকাহে তাজমহল, নেপালতো তাজমহল হৈ গ'ল। মানে বহুত সুখী হ'লোঁ দেখা পাই পেলাই। আৰু যিহেতু তাজমহল সন্মুখৰ পৰা দেখা নাই, তে আমি ইয়াতে সোমালোঁ, ফটো তুলিলোঁ। वो आगे है ना, वो आगे का वो आगरा ताजमहल है আমি সেই সময়খিনি সুন্দৰভাৱে হাঁহি ফূৰ্তিৰ মাজে অতিবাহিত কৰি পুনৰবাৰ দেউতাৰ লগত মই সেই তাজমহলৰ ফালে আগবাঢ়ি গ'লোঁ, য'ত নেকি মই দিল্লীত যাব পৰা নাই, আগ্ৰাৰ তাজমহল চাব পৰা নাই। সেই মই নেপালত গৈয়ে তাৰ এটা সুখ আনন্দ মই ল'ব পাৰিছোঁ। বহুত ফূৰ্তি লাগিছে, বহুত আনন্দ লাগিছে। মই তাজমহলত গৈ পেলাই তাজমহলৰ ফ্ৰণ্টত বহি ফটো উঠিছোঁ। ये तो सब लाल नहीं उठेगा भेजे दे आसम মই উঠিছা आप उठो टाइगर और चिड़िया पकड़ने वाला है মই দেউতাৰ লগত তাত গৈ পেলাই কোনো এটা ঠাইও এৰা নাই য'ত নেকি আমি ফটো উঠা নাই। আৰু সেই ঠাইখিনিও এটা ভাল লাগিছে, তাত ওপৰত এটা টাইগাৰ আৰু তলত উল্ফ আছে, য'ত নেকি এটা সুন্দৰকৈ বনাই ৰাখিছে। কিন্তু এটা কথা, ইয়াত বেলেগ একোৰে বনোৱা নাই, সেই কাঠ যিটো গছ আছে সেই গছৰ কাঠেৰেই বনোৱা হৈছে। পুনৰবাৰ আমি তাজমহলত গ'লোঁ, ফটো উঠিলোঁ। বাহ, তাজমহল ভাই। इसे उठा के लेके जाएगा आसाम आसाम लेके जाएगा, आसाम हाँ फ्रॉम नेपाल। नेपाल से ताजमहल लेके जाएगा। इधर चलते इधर चलते हैं ना, इधर भी है।